নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভাল হোৱাটোৱে কামনা কৰোঁ। এতিয়া মই যাব ওলাইছোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। মোৰ এই বাইকখন আছে, মই বাইক লৈ যাম ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল, তালৈকে যাম। আহক যাওঁ, তালৈকে কেনেকৈ চাব পাৰি, কেনেকৈ যাব পাৰি, কেনেকৈ কি কৰিব পাৰি, তাৰ গোটেইখিনি আপোনাক দেখুৱাম। চাই থাকিব আপোনালোকে মোৰ এই ভিডিঅ'টো। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেললৈ গৈ আছোঁ এতিয়া। আমি লাচিত ঘাটৰ পৰা কুঞ্জলতা ঘাট, ইয়াৰ পৰা এনেকৈ যাব লাগে। আপোনালোকক দেখাম, ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব পাৰে। আহি আছোঁ মোৰ পিছফালে। এনেকৈ আহিব, এনেকৈ এইফালে যাব লাগে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। আমি গৈ আছোঁ, আহক। বন্ধুসকল, আপোনালোকৰ কাৰণে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত যোৱা এইটো টাইমিংবিলাক দি দিছোঁ। টাইমিং টেবুল হয়, আপোনাৰ ফেৰী ঘাটবিলাক কেতিয়া কেতিয়া যায় আপোনাৰ চাই লওক, কেইটাৰ পৰা কেইটালৈকে আছে। ৰিটাৰ্ণিং আপ ডাউন, এটাই টাৰ্ণিং। এয়া হ'ল টিকেট কাউণ্টাৰ। 9 বছৰ নালাগে বুলি কৈছে। আমি ল'লোঁ ন টিকেটটো, 3টা ল'লোঁ, আমাৰ 3টা আছে, মই আৰু এজন ল'ৰা। ইয়াৰ টিকেটটো নালাগে বুলি কৈছে, ঘূৰাই দিয়ক। অঁ, বাচ্ছা টিকেট নালাগে নেকি? নালাগে। 7 বছৰ আমাৰ। কেইবছৰৰ পৰা টিকেটটো নলয় দাদা? 10 বছৰ হ'লে লাগিব ন? 10 বছৰ হ'লে লাগিব। অঁ, আমাক হেৰিটা দিয়ক, 4টা দিয়ক। আমাৰ 7 বছৰ ল'ৰা এজন আছে। আমাৰ মাথাত এটা সোমাই দিয়ক, কোনোবা 10 বছৰ লাগিব, কোনোবা 12 বছৰ লাগিব, 200 টকাকৈ টিকেট, 4জনৰ আমাৰ 800 টকা হৈ গ'ল। ইয়াতে 10 বছৰৰ ওপৰৰ পোৱালি হ'লে লাগিব, 10 বছৰৰ তলত হ'লে নালাগে। 4 টিকেট ল'ব। টিকেট দিলে আমাৰ টিকেট লোৱা হৈ গ'ল। এতিয়া আমি যাম সিপিনে আহি। এয়া টিকেট ল'লোঁ 4টা, মোৰ ল'ৰাটো নালাগিলে টিকেট হৈ গ'ল। এতিয়া আমি এইফালৰ পৰা যাম, এইপিনে ঘাটত উঠিম। বৰ সুন্দৰ পৰিৱেশ, ভাল লাগে। মাজতে কিবা খাব মন গ'লে ইয়াতে খাব পাৰে আপোনালোকে। ফুড প্ৰডাকশ্যন, এইটো ডিপাৰ্টমেণ্ট অফ টুৰিজিমৰ আমাৰ গভৰ্ণমেণ্টৰ আছে। আমি এতিয়া জাহাজত উঠিবলৈ গৈ আছোঁ, চাই লওঁ কি হয় কি নহয়। এইটো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল, এইটো বাহিৰৰ দৃশ্য, য'ত আমি কাউণ্টাৰত টিকেট কৰিলোঁ। টিকেট কৰি আহি ইয়াতে আমি এতিয়া যাম। ইয়াতে এজন চিকিউৰিটি ৰখি আছে, মেবি এওঁ টিকেট চেক কৰিব চাগে। আমি যিটো এই ৰেম্পটো, ৰ'ব টিকেটটো দেখুৱাই লওঁ ৰ'ব। দাদা কেনেকুৱা খবৰ আপোনাৰ? আছোঁ, ভালে আছে। কিমানমান মানুহ হৈছে ডেইলি? কালিতো মই নাই আছে, মোৰে মানুহ আছে, টিকেট দি আছোঁ ৰ'ব। আজি গৈ আছে ন? ভাল লাগিছে ন? অনুষ্ঠানটো হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। আমাৰ এই 4টা টিকেট, এতিয়া টিকেট চেক কৰিছে। ধন্যবাদ দাদা আপোনালোকক। আহিম আমি এতিয়া ইয়াতে ৰখিম আৰু জাহাজ যাব এইখন। আমি এই জাহাজখনত যাম, ইয়াতে মানুহবিলাক ৰখি আছে। আমি থিয় হৈ যাব পাৰোঁ, বহিও যাব পাৰোঁ। এইখনেই যাব চাগে। বৰ সুন্দৰ পৰিৱেশ। মোৰ ল'ৰা আহি ওচৰতে থিয় হৈছে। ব্ৰহ্মপুত্ৰ নদী দেখা নাপায় দূৰলৈকে। কাৰ্নিভেল ফেষ্টিভেলত যাম, MV সোনাই পৰিছে আমাৰ ভাগ্যত। এইখন জাহাজতে আমি উঠি যাম। পৰিৱেশ এতিয়া কাৰ্নিভেল ফেষ্টিভেলত গৈ উঠি আপোনালোক বাকীবিলাক
আমি এতিয়া ফেৰীৰ ভিতৰত বহিম। এই মোৰ ল'ৰা বহি আছে, এইফালে মদাৰী ল'ৰা। যোৱা তুমি বহা, বহি লোৱাচোন, মই লৈ যাই আছোঁ। ফেৰী হয়, ফেৰীখনত যাম, এই জাহাজখনত যাম এতিয়া আমি। বহুত ভাল লাগিছে ফেৰীত উঠি। এয়া টিকেট আপোনাৰ 200 টকাকৈ লয় টিকেটত 200 টকাকৈ ল'লে এইটো অহা যোৱা টিকেট, যাওঁতে নহয় দেই, এইটো অহা যোৱা। এতিয়া আমি এইখন ফেৰী পাওঁ নে নাপাওঁ নাজানো, এইখন জাহাজ বেলেগ এখনো পাব পাৰোঁ, কিন্তু তথাপিতো কথা নাই, এই টিকেটকেইটা হাতত থাকিলে হৈ যাব। অহা আৰু যোৱা 200 এজনৰ। গতিকে ইয়াতে আপোনাৰ 10 বছৰ ওপৰৰ ল'ৰা ছোৱালী হ'লে টিকেট লাগিব, 10 বছৰৰ তলত হ'লে টিকেটটো নালাগে। আৰু বিশেষ জনাওঁ আপোনালোক, ফেষ্টিভেললৈ যাই লওঁ, 12:30 ফেৰীখন ওলাব লাগে, ওলাব আৰু বেছি সময় নাই এতিয়া, হ'লে আমি গৈ আছোঁ। এয়া মই জাহাজৰ ওপৰৰ ভাগলৈ আহিলে একদম ওপৰত বেলকনি বুলি কৈছে। আগৰ ভিতৰত চিনেমা হল হ'লে বেলকনিত আহিছোঁ, মানুহবিলাক আছে, ইয়াৰ পৰা খুব ভাল লাগে। দেখিছে কেনেকুৱা লাগিছে। চাইৰেন অলপ আগত চাইৰেন বজালে, ফেৰী চলাব এতিয়া, জাহাজখন চলাব। আমাৰ জাহাজ চলোৱা মানুহবিলাক আছে, পাৰিলে তেওঁলোকৰ লগত কথা পাতিম। চলাব আমাক ফেষ্টিভেললৈ লৈ যাব। এইটো পাইলট কেবিন, এওঁলোকে ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিবলৈ যাব। পাইলট কেবিন আজিকালি আমাৰ গুৱাহাটীটো বহুত ধুনীয়া আহিছে। কিমান দেৰি যাব ধুনীয়া ব্যৱস্থা কৰিছে। এইপিনে আহিয়ে আপোনালোকে সোমাই দেখিব এয়া টয়লেটত এইপিনে এইটো ৰাস্তা, টয়লেট ব্যৱহাৰ কৰিব পাৰিব। অলপ আগতেই আপোনাৰ লেডিজ টয়লেটো আছে।
এইটো হ'ল গেম জ'ন আমি গেম জ'নত প্ৰৱেশ কৰিম গেম জ'নৰ আপোনাৰ প্ৰাইচ লিষ্টটো দেখুৱাই দিছোঁ চাই ল'ব আপোনালোকে কি গেমত কি হয় এয়াৰ ৰাইফলত 100 এলএনলি 100 এইবিলাকত চব এনেকুৱা ৰেট আছে এইবিলাক আপোনালোকে চাই ল'ব আহিব আহি পিনে এইটো গেম জ'ন এণ্ট্ৰি ইফালে ৰক ক্লাইম্বিং গেম জ'নত আপোনালোকে এণ্ট্ৰি কৰিব কৰিলে আপোনাৰ আকৌ দেখুৱাই দিছোঁ এইখন এখন লিষ্ট তলৰ পৰা আপোনালোকে পজ কৰিলে চাই ল'ব এইখনতে কিমান ৰেট হয় সেইমতে আপোনালোকে প্ৰিপেৰেশ্যন হৈ আহিব পাৰিব কিমান পইচা লাগে কি লাগে আহি আপুনি গেম জ'ন আপোনালোকে এনেকৈ এণ্ট্ৰি কৰিব কৰি আহি আপোনালোকে লেফ্ট চাইডে যাব এয়া হ'ল আপোনালোকৰ টিকেট কাউণ্টাৰ ইয়াতে আপোনালোকে টিকেট ল'ব পাৰিব বিভিন্ন ৰেচ আছে কিবা আছে চবৰে টিকেটবিলাক আছে আপোনালোকে ইয়াতে আহি টিকেট কাউণ্টাৰৰ পৰা টিকেট সংগ্ৰহ কৰিব গেমবিলাকৰ দাদা কোনটো গেমৰ কেনেকুৱা টিকেটৰ ৰেটটো ক'ব নেকি বাৰু হয় হয় নেকি সেইটো 200 আৰু 1 তলতে আছে না আচ্ছা ঠিক আছে মোৰ ল'ৰাটো উঠিব জিপ লাইনৰ কাৰণে টিকেট লৈ আহিলোঁ 200 জিপ লাইন 200 আপোনালোকে হেৰি কৰিব পাৰিব এইটো টিকেটটো দি দিলোঁ এতিয়া মোৰ ল'ৰাটো আছে ওপৰত তাৰ পৰা আহি জিপ লাইন কৰিব এতিয়া এয়া মোৰ ল'ৰা জিপ লাইনত উঠিব এতিয়া আহিব ধুনীয়াকৈ আহিব এইটো চাব আহি গ'ল মোৰ ল'ৰা জিপ লাইন গৈ আছে মোৰ ল'ৰা জিপ লাইনত গৈ আছে তালৈকে গৈছে এতিয়া আকৌ ৰিটাৰ্ণ হ'ব তাৰ পৰা আকৌ ৰিটাৰ্ণ হ'ব 200 লয় এতিয়া ৰিটাৰ্ণ হ'ব ল'ৰা আহি আছে এইবাৰ মোৰ ল'ৰাই ৰোপ ক্লাইম্বিং কৰিছে এইটো ৰূপত আহিব এয়া ল'ৰা ৰোপ ক্লাইম্বিঙত ব্যস্ত এইবিলাক কৰিব পাৰিব মোৰ সপৰিয়ালে বিশ্বত আহি এতিয়া আৰাম কৰি আছে মাদাৰ ইন ল ল'ৰা মিছেছ ব্ৰাদাৰ ইন ল একদম আৰাম কৰি আছে বুজিছে একদম বিশ্বত আহি আৰাম কৰি আছে আৰাম কৰিব বুজিছে আপোনালোকেও পাৰিব পৰিয়াল লৈ আহিব বহিব ৰেষ্ট কৰিব চাব তাতে বহি ল'ব মই বহি ল'লোঁ বহি কেনে আপোনালোকে এইবিলাক সুন্দৰ পৰিৱেশ এতিয়া মোৰ ল'ৰাটোৱে জগিং কৰিব এইটো জগিঙত 50 ৰুপিজ এইটো এনেকৈ যাব লাগিব এইটো অকল বেবীৰ কাৰণে মোৰ ল'ৰাটো যাব জগিং কৰিব 50 ৰুপিজ সেইপিনে যাম এইফালে আহা ব'লা এইটো জগিঙত যাব এতিয়া মোৰ ল'ৰাটো তাত উঠিব এতিয়া জগিং কৰিব এইটো এইপিনে সোমাই যাব ল'ৰাটো উঠিব আপোনালোকে এইবিলাক কৰিব পাৰিব ফেমিলি লৈ আহিলে বেবী লৈ আহিলে ধুনীয়াকৈ এইটো উঠাই দিব লাগিব গোটেই কষ্ট ল'ৰাটো ভিতৰত সোমাই গ'ল এওঁলোকে শিকাই দি আছে কেনেকৈ কৰি আছে ল'ৰা ঘূৰাই থাকিব এতিয়া ঘূৰাব কৰি আছে ল'ৰা
ট্ৰেকিং 100 ৰুপিজ ইয়াতে উঠিব পাৰিব আপোনালোকে এইখনত পাৰ হেড 100 ৰুপিজকৈ যিমান পাৰে নিজে কৰিব পাৰিব ইয়াতে কোনো অসুবিধা নাই বহুত দীঘল ভিডিঅ' হৈ যাব কাৰ্নিভেল ফেষ্টিভেল শেষেই নহয় আৰু আছে জেটকিং আছে আপোনাৰ ইয়াতে এইখন চলাই আছে চাব আপোনালোকে এইখনো উঠিব পাৰিব পাৰ হেড 500কৈ boating তাৰপিছত জেটকিং বুলি এখন আছে এইখন চলালে এইখন আপোনালোকে চলাব পাৰিব এইখন আপোনালোকে চলাব পাৰিব ইয়াতে পাৰ হেড 500 ইয়াতে আৰ্চাৰীও আছে আৰ্চাৰীও কৰিব পাৰিব আৰ্চাৰী কেইটকাকৈ লয় 100 কাৰোবাৰ যদি চখ আছে ইয়াতে আহি নিচানা লগাব পাৰে 100 ৰুপিজ কিমান টাইম দিয়ে আৰু এবাৰ এইটোৰ এই কেনেকুৱা আছে 100 ৰুপিজত কেনেকুৱা হ'ব কওকচোন 5 শ্বট পাম এইটো 100 ৰুপিজৰ ভিতৰত আপোনাৰ 5টা শ্বট পাব 5টা শ্বটৰ ভিতৰত ইয়াতে যদি আপোনালোকে নাম্বাৰ 10ত লগাই দিয়ে আৰু এবাৰ 5 শ্বট পাই যাব এইটো ফ্ৰী হ'ব আৰু গতিকে আপোনালোকৰ যদি চখ আছে আহিব মোৰ তেনেকুৱা চখ নাই আৰু মই নিচানত একেবাৰে বেয়া গতিকে মই নকৰোঁ এয়া আহি গ'ল মানুহ বটিং কৰি পাৰ হেড 100 ৰুপিজ আহি গ'ল যাব এটা মোৰ ল'ৰা এতিয়া বোট চলাব বোটত উঠিছে ইয়াতে উঠিলে 100 ৰুপিজ পাৰ হেড ল'ৰাৰো 100 পাৰ 100 দুটা চলাব অলপ ঠেলি দিছে এয়া ইয়াতে বৰশী বোৱা বৰশী পালে 100 টকা দিব লাগিব আপোনালোকে আহি কেনে ইয়াতে বৰশী বাব পাৰিব বৰশীত 100 টকা 1 ঘণ্টাত 100 টকা 1 ঘণ্টাৰ ভিতৰত আপুনি যিমানটা মাছ ধৰিব পাৰে ইয়াতে নৰ্মেল যিটো বোট স্পীড আছে সেইটোত পাৰ পাৰ্চন 300 আৰু জেট এজন ৰাইডাৰ আৰু এজন উঠিব 500 আৰু এইখনত ধৰক আপোনাৰ 4-5জনমান যাব পাৰি দুজন আছে জেট এটেক দুজন আছে জেট এটেকত দুজন যাব পাৰি ন 300 কৈ গৈছে এইখন জেড এটেক গৈ আছে এইখন জেড এটেক ইয়াতে উঠিলে আপোনাৰ 300কৈ এজনৰ এইটোত আমি উঠিম ৰ'বা ল'ৰা উঠিব এইখন জেড এটেক 300 ভিডিঅ'টো ল'বলৈও যাব নিদিয়ে এনেই টিকেট কাটিলে যাব পাৰিব তাত মানে এণ্ট্ৰি এলাউ নাই এইখন হ'ল স্পীড বোট এইখন স্পীড বোট 300কৈ পাৰ হেড এইখন স্পীড বোট এইখন গৈ আছে এতিয়া আমি খাবলৈ বহিছোঁ চিকেন চাওমিন আৰু চিকেন বাৰ্গাৰ অৰ্ডাৰ কৰিছোঁ ল'ৰাই চিকেন বাৰ্গাৰ খাব এতিয়া ঢাকি দিছে লাষ্ট কৰিছে খাম খাই উঠি আৰু ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা আছে এইখন দোকান হয় খাব পাৰিব আপোনালোকে আৰামছে দেখুৱাই আছোঁ আৰু ভিতৰত আৰু আছে এইফালে মাৰ্কেটবিলাক
বন্ধুসকল এয়া আছিলে গুৱাহাটী কাৰ্নিভেল ফেষ্টিভেল। মই আহিলোঁ, দেখুৱালোঁ আপোনালোকক। মোৰ পিছপিনে যে দেখিছে সেইপিনে মই ওলাই যাম। এতিয়া ওলাই গৈ সদূৰ অকণমান আগত ফেৰীখন ৰাখি থোৱা আছে, তাতে উঠি কেনে যাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যিসকলে চাই আছে তেখেতসকললৈ অশেষ ধন্যবাদ। মই সম্পূৰ্ণ তথ্য দিলোঁ আপোনালোকক, কেনেকৈ আহিব, ক'ত টিকেট কাটিব, ক'ত খেলা ধূলা, কিমান পইচা, ৰেট গোটেইবিলাক দিয়া আছে। আপোনালোকে চাই ল'ব, চাই মেলি আহিব, ভাল লাগিব। ফেমিলি লৈ আহিব পাৰে, অকলশৰে আহিব পাৰে, বন্ধু বান্ধৱীৰ লগত আহিব পাৰে। বহুত ধুনীয়া লাগিছে, ভাল লাগিছে। কিন্তু এইপিনে মই ওলাই যামেই এইপিনে।